ব্ৰহ্মাৱাদি কৰি জীৱ হেৰা চাকি জ্বলালা মানে গা ধুলা জানো ৰাতিপুৱাই দিবা মাথাটো বেয়া কৰি নল'ব কিন্তু পাকঘৰ মুখত হাত ধুই আছ ধেমালি কৰিছো হেৰি নহয় আজি পায়স অকমান খাব লাগিছিল নহয় গাখীৰটো লৈ আহিবচোন মা আজি আমি পায়স খাম নি পায়স খাম বাবা আজি আমি পায়স খাম ঠিক আছে বাৰু চাহটো দিয়াচোন মই দোকানৰ পৰা আহোঁগৈ ইয়াতে থাকিম ঐ নাহাঁহিবি তোৰ বাপাৰ এনেও ধান্দাটো বেয়া দা গাখীৰ এটা দিব হেৰা এয়া বজাৰ গাখীৰ আৰু জহা চাউল পালো জহা চাউলকে লৈ আহিলো এই চেনি অকণমান সৰহকৈ দিবা ঐ অৰ্ডাৰ নিদিবি আকৌ পাপা হাকো হেৰি আনিলো নহয় আমাক আকৌ গৈছো ৰবা মই কাপোৰটো সলাই লৈছো তোমালোকে বাহাচোন বাৰু হেৰা দিয়া কি পায়স খতম হা শেষ কৰি পেলালেও খতম খতম পকি খাম মাততে নাহিছিলে কেলে এতিয়া পাইছ পচপেনটোকে চলে এইবোৰ নিচা হ'ল বিয়া পাতিলি তোৰ প্ৰতি দেখোন মৰমেই নাই সৰি আপুনি মোক কি পিন্ধি আছে কি পিন্ধিছে মাইকী মানুহৰ কাপোৰবোৰ কিয় পিন্ধিছে এইবাৰহে খা ভাৰৰ নিচা মূৰত লাগিলে মাইকী মানুহৰ কাপোৰ অলপ অকমান খাবলৈ নাপালো মই আপোনাক কাপোৰ দি দিম আহক হা? আপুনি মাইকী মানুহৰ কাপোৰবোৰ কিয় পিন্ধিছে কি হ'ল এখন হয় বৰুৱা তই এবাৰ মৰিলি মোৰ কাপোৰ ঠিকেই আছে নেকি আপুনি এইটো পিন্ধক কি এইটো ঘৈণীয়েৰৰ মেক্সি গোসানী তোমাৰ ভুল হৈছে নেকি এইটো মোৰ নহয় নেকি আপুনি উস্তাদি মাৰিয়ে থাকিব এইটো পিন্ধক এইটো মই কেনেকৈ পিন্ধিম বাৰু পিন্ধি ল পিন্ধাই দিছে যা এইটো মোৰ নহয় নেকি এইটো হাতখন এইটো মোৰ নহয় হ'বলা উপায় নাই পিন গোসানী ভুল হৈছে নেকি তোমাৰ গোসানীয়ে এইবোৰ এতিয়া একো বুজি নাপায় তাই নিচা মূৰত ধৰিছে মেক্সি দা এতিয়াহে আপোনাৰ মতা মানুহৰ কাপোৰ লাগিছে এইটো মোক পাপাই নে জীয়েকো পিটিং বেয়া লাগিছে নেকি দেখিবলৈ নাই লগাও ভাল লাগিছে আপোনাক এইটো মতা মানুহে পিন্ধে জানো সেইটোৱেতো পিন্ধে মতা মানুহে নিপিন্ধিলেও পিন্ধা মাৰ খাবলৈ মন গৈছে নি তোৰ নিচা হ'ল নেকি চুপ থাকক কি মাইকী পালো এইজনী মতা মানুহটোকো মাইকী কৰি পেলালে ঐ মনে মনে কওঁ শুনিলে আকৌ দিব একে বুকদান কৰিছে মাকে আকৌ চিলিঙত তৰা গনিছে গ'ল বৰুৱা তই মৰি থকাই ভাল ঐ কপাল ফাটি যাব এইজনী মোৰে ছোৱালী তই পাহৰিলি নেকি ববিন্দা ভাগৰ হে ধন
কোনোবাই দিছে লাগিছে খাবা হৈ দিয়া কাৰো দে পায়স বনাবলে ঐ উঠ সেইফালে শুকে ঐ শুই থাক নিচা থাকিব উঠা হ'ব পাইলত হ'ব নালাগে জীয়েৰৰ সপোন কিয় ভাঙিছ চলাবলৈ আকৌ গাড়ীখন মাথাখন কি খাইছে কি আহিছে এইবোৰ তইতো জ্ঞান দি আকৌ জীৱনটো শেষ কৰি পেলালে শিৱ আজি মোৰ ঘৰতে গ'ল গোটেইখন বছৰেকত এবাৰহে আহে কিয়নো তেনেকুৱা কৰ আকৌ এইজনী মানে শুবলৈ শান্তি নাই সদায় বছৰ কেপটেপকে পৰিলে দেই ঐ লাহে উশাহ চুশাহ বন্ধ হৈ মৰি থাকিব নহ'লে এইটো শান্তি নাই ঐ তই ঘৈণী আৰু গুৰ খাবলৈহে বিয়া পাতিছিলি নেকি এইজন আকৌ কোন গানটো শুনি কিবা শ্ৰীকৃষ্ণ যেনহে লাগিছে যেন বৃন্দাবনত গোপী নচুৱাবলৈহে আহিছে ছাৰ আহক ছাৰ এইজন আকৌ কৰ ছাৰ এখেত আছেনে লগ পাব লাগিছিল অকণ মাতি দিয়কচোন ছাৰে দেখোন গিয়েককে বিচাৰিছে স্কুলৰ মাষ্টৰ আছিল চাগে এওঁ নাই নহয় নাই নেকি ঐ তোক মিছা কথা কৈছে তেওঁকতো লগ পাব লাগিছিলে এতিয়া বেংকৰ আপোনালোকৰ কিস্তিটো দিয়া নাই আৰু কিস্তিটো নিদিয়াৰ কাৰণে বেংকত বহুত সমস্যা হৈছে ওপৰৰ পৰা আমাৰ প্ৰেছাৰ আহিছে হ'ব ৰ'ব সেইবিলাক কথা আমি পিছত পাতিম প্ৰথমতে চাহ একাপ খাই লওক বৰুৱানীয়ে লোন লৈছিল আমাৰ মেনেজাৰ ছাৰ আহিছে বন্ধন গোটৰ মেনেজাৰ মই চিনিয়ে পোৱা নাছিলো আকৌ চাহ খোৱাগে তই মেনেজাৰ ছাৰ এইটো লুকাইছে দেই পঢ়িছা পঢ়িছো ছাৰ কি পঢ়িছা অসমীয়া এইখিনি পঢ়িছো মই ক্লাছ 2 আই দ্বিতীয় শ্ৰেণী ভাল হৈছে পঢ়া ভাল তোমাৰ মাৰ নামটো কি লাবণ্য এইটো কিহৰ মেনেজাৰ নামেই নাজানে দেখোন ফেচবুকত কি বুলি আছে বাৰু জানো লাবণ্য বৰুৱা মেনেজাৰ ছাৰে ফেচবুকৰ কথা সুধিছে অহাবাৰ আহিলে তোমালোকে ডাঙৰ চকলেট এটা লৈ আহিম দেই বেয়া তেলি আছে তোলে ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিব একচেপ্ট কৰি দিবি আকৌ এতিয়া আপোনালোকৰ কিস্তিটো বহুত হৈ গ'ল এতিয়া আমাৰ বেংকৰ পৰাও প্ৰেছাৰ আহিছে গতিকে কথাটো আপোনালোকে কেনেকুৱা ধৰণে ভাবিছে দিয়াটো জনাবচোন তেতিয়া ভাল হয় জনালে আমাৰো আমাৰ বহুত অসুবিধা হৈছে বেংকৰ ফালৰ পৰা পইচাটো দিম বাৰু ছাৰ কিন্তু আমাৰ অকণ প্ৰব্লেম হৈ আছে দুদিনমান চাওকচোন নাই এনেকৈ হ'লে প্ৰব্লেম হ'ব নহয় আপোনালোকৰ বহুত হৈ আছে অফিচৰ পৰা সাংঘাতিক প্ৰেছাৰ আহিছে কিবা এটা কৰিবই লাগিব আপোনালোকে ছাৰ অলপ বুজকচোন এইবাৰহে খা ছাৰ কি হ'ল আপোনাৰ একো নাই একো হোৱা নাই ছাৰৰ প্ৰেমত পৰিছে ঠিক আছে মই গৈ থাকোঁ তেতিয়া এতিয়া পঢ়া তুমি দেই ভাল ধৰণে কৰিম ছাৰ যাবলৈ ওলালেই হ'বলা ঠিক আছে বাই
হেৰি মেনেজাৰ ছাৰ গ'ল নি বাৰু? মেনেজাৰ ছাৰ গ'ল ওলাই আহ। শান্তি দেই। কিহে তাৰ ৰক্ষা পৰিছে? আপুনি এটা কাম কৰক, সেই জিন্স পেণ্টৰ গেঞ্জিটো খোলক, দেখিবলৈ বেয়া লাগিব নেকি? ভাগৰ চাদৰ মেখেলাযোৰ পিন্ধি লওক। আপুনি কাইলৈ পৰা ঘৰৰ কাম কৰিব, মই কামলৈ যাম। বৰুৱা তই মৰি যাও, কিয় জীয়াই আছ?